হায়দৰাবাদত কিছুমান সৰু সুৰা দুই এটা মানে বস্তু খাইছিলোঁ, গোটেইকেইটাতো ভিডিঅ' বনাব পৰা নাই। যি দুই এটা খাইছিলোঁ সৰু সুৰাকৈ এটা এটা ভিডিঅ' বনাইছোঁ। এইটো মানে ফুড ব্লগ বুলিয়েই দিম, কাৰণ দুই এটা ফুড ৰিলেটেড ভিডিঅ', খোৱা বস্তুৰ লগত জড়িত ভিডিঅ'। গতিকে ভিডিঅ'টো মই দেখাই আছোঁ, এতিয়া লাষ্টলৈকে চাই থাকক। গোটেইটো ভিডিঅ' দেখাব পৰা নাই, গোটেইটো ঘূৰা ফুৰাও কৰিব পৰা নাই, আৰু যিখিনি পাৰিছোঁ মই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখাই আছোঁ। এতিয়া ভিডিঅ'টো লাষ্টলৈকে চাওকচোন। ভিডিঅ'ত অলপ ইণ্টাৰেষ্টিং আছে, কি বস্তু, কেনেকুৱা টাইপৰ বস্তু, য'ত নেকি জীৱনত মইতো জীৱনত খোৱাই নাই, প্ৰথম এক্সপিৰিয়েঞ্চ লৈছোঁ। আৰু আশা কৰোঁ আপোনালোকে চাই লওক, যদি পিছত কেতিয়াবা খাই যদি তাতে গ'লে গম পাব কি বস্তু কেনেকুৱা, তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই আগতে কৈছোঁ যে অসমতকৈ হায়দৰাবাদত গৰমৰ সংখ্যাটো বহুত বেছি, আৰু সেইকাৰণে ইয়াৰে মানুহে টেঙা আৰু জ্বলাটো বহুত বেছি খায়। আৰু মই ভাবিলোঁ যে হায়দৰাবাদত আহিছোঁ যিহেতু এটা এটাকৈ বস্তুৰ সোৱাদ লৈ চাওঁ, তেতিয়াহ'লে ব'লক যি পাওঁ, যিমান সময়ৰ ভিতৰত যিমানখিনি কভাৰ কৰিব পাৰোঁ এটা এটাকৈ বস্তুৰ সোৱাদ লৈ। এইটো এটা জুচ এটা দিছে, আৰু আমাৰ অসমৰ যিটো আনাৰস আছে সেই আনাৰসটো অলপমান ডাঙৰ, ইয়াৰে আনাৰসটো বহুত সৰু সৰু, আৰু ইয়াতে বহুতকেইটা ফ্লেভাৰ দিছে। পাইনএপল জুচ, কিন্তু কি দিছে কেনেকুৱা লাগে খাই চালোঁ বাৰু। ঠিকে আছে, ইমান এটা বেয়াও নহয় ভালো নহয়, কাৰণ ইয়াৰে মানুহৰ সোৱাদটো বেলেগ, আমাৰ সোৱাদটো বেলেগ যিহেতু অসমীয়া। আৰু এটা বস্তু চাওঁ, এই বস্তুটো হৈছে অসমত যে আমাৰ ক্ৰীম বনোৱাৰ নিচিনা পায়, অলপমান ক্ৰীম থাকে বগা বগা, তেনেকুৱা টাইপৰে বস্তু, কিন্তু সেইটো বস্তু সৰু আৰু এইটো বস্তু ডাঙৰ। তাৰোপৰি এইটো বস্তু একদম কোমল লাহি পাহি, কিন্তু টেষ্টটোত কিন্তু বহুত ওপৰত। আমাৰ অসমৰ যিটো বনটো আছে ক্ৰীম বনটো, সেইটোতকৈ এইটো বহুত বেছি টেষ্টি হয় আৰু বহুত খাই ভাল লগা হয়। আশা কৰোঁ কোনোবাই খালে এইটো চাহৰ লগত এটা ল'বই নিশ্চয়, বঢ়িয়া লাগে খাই কিনে এইটো। আৰু এইটো এটা বস্তু আৰু একবাৰ ট্ৰাই কৰি চাওঁ। এইটো বস্তুৰ নাম হৈছে মিক্স বাদাম শ্বেক। গতিকে এইটো কি বা কেনেকুৱা দি বনাই নাজানো। ইয়াতে আইচক্ৰীমো থাকে, বাদামো থাকে, তাৰোপৰি আছে কিচমিচৰ গুড়ি থাকে, সেইটো বস্তু দি কিনে ইয়াতে বনাই এটা মানে কি বুলি কয়, এইটো লাচ্ছি টাইপ, কিন্তু এইটো অলপ বেলেগ। তাৰে ওপৰত এইটো আইচক্ৰীম দি দিলে। এইটো বস্তু খাই চাওঁ বাৰু, এইটো প্ৰথমবাৰ খাই আছোঁ মই ইয়াতে, টেষ্ট কৰি চাওঁ কেনেকুৱা টাইপৰ হ'ব পাৰে। দিয়া ভাই, দে যি কৰছা দে। আৰু এইটো বস্তুৰ দাম হৈছে, এক গিলাচৰ দাম 40 টকা লয়। 40 টকাত বহুতখিনি দিছে। এতিয়া আশা কৰোঁ দেখাতটো ভালেই লাগিছে, বল খায়ে চাওঁ, টেষ্ট কৰি চাওঁ। এই মালটো কি চাওঁ, এই মালটো হৈছে 3 টকীয়া পানীৰ পেকেট। আমাৰ তাতেতো এনেকুৱা টাইপৰ বস্তু নাই, এইটো ইমাৰ্জেঞ্চি হিচাপত, কাৰণ ইয়াতে হাফ লিটাৰৰ পানী খুব কম পায়। গতিকে কাৰোবাক ইমাৰ্জেঞ্চি হ'লে 3 টকীয়া পানীৰ পেকেট এটা লৈ যায়। ৰ'ব, এইটো চাওকচোন, এইটো চাওক। চবে ভাবে এইটো কি বস্তুৱে ভাই, এইটো চবে জানে পাৰ্লেজি বুলি, কিন্তু এই মালটোৰ দাম শুনিলে মাথা নষ্ট হ'ব। মাত্ৰ 2 টকা 6 পিচ থাকে, কি আচৰিত। আৰু এতিয়া গধূলি হৈছে, এটা এটাকৈ খালোঁ বাৰু, আৰু এটা বস্তু খাব গৈ আছোঁ। তাৰোপৰি লক্ষ্য কৰক, হায়দৰাবাদত কিন্তু গধূলি সময়ত যিটো ডেক'ৰেশ্যন আছে, লাইটৰ যিটো পাৱাৰ আছে, মানে ডেক'ৰেশ্যন বুলি কৈ লাইটিং ডেক'ৰেশ্যন যিটো আছে হায়দৰাবাদত গধূলি সময়ত, কিন্তু সেইটো বস্তু সঁচাকৈ চাবলগীয়া। এই দেখা পাইছেনে, এইটো আগত বিল্ডিংটো দেখা পাইছে, এইটো ঠিক তেনেকুৱা টাইপৰ। এইটো বিল্ডিংটো এনেকুৱা টাইপৰ বুলি নহয়, আৰু বহুত আছে, মই ঘূৰিলে দেখাব পাৰিলোঁ, কিন্তু এতিয়া সময় নাই। লাইটিঙৰ বাহাদুৰি বহুত বেছি। তাৰোপৰি ইয়াৰে অটোবিলাক বহুত ডেক'ৰেশ্যন, ইয়াতে বাছ কম চলে, অটো বহুত বেছি চলে। গতিকে ইয়াতে চব ডেক'ৰেশ্যনৰ ওপৰতে চলে চব। এতিয়া আৰু এটা বস্তু ট্ৰাই কৰিব আহিছোঁ ৰ ভাই। এইটো একচুৱেলি ৰমজান মাহত বোলে বেছিকৈ বনায়, অৰ্থাৎ ৰমজান মাহৰ স্পেচিয়েল বস্তু বিশেষকৈ পোৱা যায়, আৰু বাকী সময়ত পোৱা যায় কিন্তু সিমান নাপায়। কিন্তু ৰমজানত কিন্তু চব দোকানতে পোৱা বুলি কোনো ভুল নহয়। এইটো কি বা বস্তু, এতিয়া চাওঁ। কিবা নাম আছিল, মই নামটো সুধি কিনে কৈ আছোঁ। দেখাত কিবা অদ্ভুত টাইপ লাগে নহয়, গতিকে যিয়ে নহওক দে, খাই চাওঁ। 50 টকা বোলে এক প্লেটৰ দাম। দে ভাই দে, থেংক ইউ দে। নাম क्या बताया, नाम हारिश हलीम। क्या रहता है इसमें? इसके अंदर ये काजू काजू, और ये कोथमीर हो गया, अच्छा, और और बादाम, ये और ये जो है प्याज है, ये मटन का है। मटन का। এই খাদ্যটোৰ নাম বোলে হাৰিছ হালিম। ইয়াতে মুৰ্গীৰ হওক, ছাগলীৰ হওক, এনেকুৱা টাইপৰ আৰু পায় কিবা। আৰু এই মালটো যেতিয়া ওপৰত দিব দি কিনে নিমখখিনি আটি লৈ কিনে এনেকৈ সানি দিব লাগে চামুচখনেৰে দি কিনে। বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম। খালোঁ দে। কেনে লাগছি মানে বেয়া লগা নাই, কাৰণ চবৰে সোৱাদ বেলেগ না। আমাৰ কাৰণে অলপমান বেলেগ, তথাপিও ঠিকে আছে। সেইটো ইমান মই সাজ পোৱা নাই, আৰু ইয়াৰে মানুহৰ কাৰণে এইবিলাক মানে প্ৰিয়, তথাপিও বেয়া লগা নাই, ঠিকে আছে। নতুন খাইছোঁতো, ইয়াতে থকাৰ পিছত অভ্যাস হৈ গ'লে এতিয়া ঠিকে আছে। আৰু চব মাৰি দিলোঁ দে, ঠিকে আছে, চলি যায় দে। এই মালটো হৈছে হাৰিছ হালিম।
মইতো ভাবিছোঁ কিবা বেলেগহে বস্তু নেকি, দেখাততো কিবা লাগে। বাৰু যি কি নহওক, নতুন জেগা, নতুন পৰিৱেশ, নতুন বস্তু, নতুন সোৱাদ, গতিকে লৈ ল'লোঁ। আৰু ক'ব পাৰিম কেতিয়াবা যে হয় দে হায়দৰাবাদত যাই কিনে কিবা কিবি বস্তু খাইছোঁ দে, বাপৰে বাপ।